गिबि मन्त्रि बिबान लाखांनायनि उनाव डक्टर हिमन्त बिश्व शर्मानि गिबि आसाम आयेन आफादनि जथुमा जिरायगोन दिनै। आसाम आयेन आफादनि 16थि जथुमानि गेजेरजों बिसायख'थियाव देरहासार जालांनाय साफ्रोमबो एमएलएफोरा समायखिरा लागोन। बेजों लोगोसेनो बुंथिगिरि मासिखौ दिनै रोखा खालामनाय जागोन। नाथायबा बुंथिगिरि मासियाव खुंथाय गोहोआव थानाय एमएलए रनजित दास बिथांखौनो बुंथिगिरिनि मासियाव थिसननाय जागोन होननानै मिथिनो मोननाय जायो। लोगोसेनो जथुमानि गेजेरजों गिबि मन्त्रि हिमन्त बिश्व शर्मा बिथाङा बुंनाय बायदिनो इउसिसिनि सायाव सावरायनाय जागोन होननानैबो मिथिनो मोननाय जायो। To member of the said assembly shall make and subscribe their oath and affirmation according to the form set out for the said purpose in the third schedule of the Constitution until a speaker is elected. After the election of the speaker of the assembly, the oath of affirmation shall be made and subscribed before the speaker of the said assembly and his absent before the deputy speaker or when the assembly is in session and both the speaker and deputy speaker are absent before the person who may be presiding over the assembly for the time being. Thank you, sir. Item number 2 এতিয়া কাৰ্যসূচী নম্বৰ 2 মতে শপত গ্ৰহণ অনুষ্ঠান অসম বিধানসভাৰ সচিবে প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় মন্ত্ৰী, মাননীয় প্ৰাক্তন অধ্যক্ষ, মাননীয় প্ৰাক্তন উপাধ্যক্ষ যদি আছে আৰু মাননীয় সদস্যসকলৰ নামসমূহ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণৰ বাবে আহ্বান কৰিব। মই সচিব ডাঙৰীয়াক এই ক্ৰমণিকা মানি সদস্যসকলক আহ্বান কৰিবলৈ অনুৰোধ জনালোঁ। অনুমতি সাপেক্ষে এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ষষ্ঠদশ অসম বিধানসভাৰ সদস্য হিচাপে শপত বাক্য পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। আৰু মই লগতে এটা কথা কথা এটা সকলো মাননীয় সদস্যক অনুৰোধ কৰিব বিচাৰিছোঁ যে যোৱাকালি কেইবাজনো মাননীয় সদস্যই তেওঁলোকৰ নিজৰ ভাষাত, আমাৰতো ইংৰাজী, হিন্দী বা বড়ো ভাষাতো আমাৰ আছেই, তাৰ উপৰিও আমাৰ কাৰ্বি ভাষা বা কোচ ৰাজবংশী ভাষা বা ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ কাৰণে আমাক অনুৰোধ জনাইছিল। কিন্তু সংবিধানৰ 8 শিডিউল মতে যিকেইটা ভাষা তাত সন্নিৱিষ্ট আছে সেইমতেহে আচলতে শপত গ্ৰহণৰ কথাটো আমি কালি লিখিতভাৱে কৈছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
সকলো জাতি জনগোষ্ঠী সকলোৰে যাতে কাৰো মনত কোনো বেজাৰ নহয়, সকলো যাতে ভাল পায়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক জনাইছে যে যিয়ে যি ভাষাত নিজৰ নিজৰ ভাষাত শপত গ্ৰহণ কৰিব বিচাৰে তেখেতসকলে শপত গ্ৰহণ কৰিব পাৰিব, কিন্তু শপত গ্ৰহণৰ কপিটো আমাৰ ছেক্ৰেটেৰিয়েটত জমা দিব লাগিব। হয়তো ছেক্ৰেটেৰিয়েট